আজিকালি মোবাইলবিলাকৰ বৰ খেলি মেলিবোৰ হৈছে দেখোন। আগৰ দিনৰ আমাৰ টেলিফোনবোৰে ভাল আছিলে, এটকা এটা দিলে কথা পাতোঁ আৰু কেতিয়াবা পইচা নাথাকিলে নাপাতিলেও হয়। এতিয়া আকৌ কালি এইটো নাতি পোনাটোৱে আমাৰ টকা ভৰাই আনিছে, এটা কিমান 300মান ভৰাই আনিলে। মই মানে গাত লাগি গৈছে নহয়। বাৰু যি কি নহওক, আজিৰ কাহিনীটোকে আৰম্ভ কৰিছোঁ। এই কাহিনীটো মানে তোমাৰ 1993 চনৰে দেই। তেতিয়া আৰু মোৰ মানে মই আমাৰ গাঁৱৰে মোৰ লগৰ বন্ধু এজনক লৈ পেলাই ছোৱালী এজনী চাবলৈ বুলি গ'লোঁ। ছোৱালীজনী চাবলৈ গৈ পেলাই বহিছোঁগৈ আৰু তেনেতে মানে আহিলেই অলপ পাছতে 5 মিনিটমান ৰখাৰ পাছতে মানে তেওঁ আহিলেই চাহকাপ লৈ পেলাই, হাতটো কঁপি কঁপি আহিছে আৰু ময়ো একদম দেখা পাই একদম সাজু হৈছোঁৱে বোলো চাহকাপ ভালকৈ ল'ব লাগিব। চাহকাপ খাবলৈ ধৰোঁতেই চাহকাপ তোমাৰ এনেকৈ মুখত লৈ খাবলৈ ধৰোঁতে তোমাৰ বাপেকে মাত লগালে বোলে তোমাৰ চাকৰি তাকৰি কেনেকুৱা ধৰণৰ বাৰু। ময়ো মানে একদম তেতিয়া দিনৰ বাটা চেণ্ডেলৰ কোম্পানীত কাম কৰিছিলোঁ। ময়ো আৰু একদম ঘপহাই ক'লোঁ যে খুৰা, মই বাটা চেণ্ডেলৰ কোম্পানী এটাতে কাম কৰোঁ, আপুনি একেবাৰে টেনশ্যনেই নল'ব, মানে যৌতুক দিবই নালাগে আৰু বিয়াৰ পাছত মানে মই ভালকৈ খুৱাই বুৱাই ৰাখিব পাৰিম আৰু। তাৰপিছত মোক ক'লে আৰু বাৰু চাহকাপ খাই লোৱাচোন। ময়ো চাহকাপ খাই মনে মনে ভাবিছোঁ বোলো বিয়াখন ঠিক হ'ল আৰু এইবাৰ হ'লগৈ আৰু। তাৰপাছত মই আৰু সখীক এনেকৈ ইংগিতটো লাহেকৈ চিকুট এটা মাৰি দিছোঁ বোলো হ'লেই নেকি আৰু কাহিনী। তেন্তে কৈ মেলি আহিলোঁ আৰু ঘৰ পাইছোঁহি। দুদিনমান মই ভাবি আছোঁ যে বিয়াখন মোৰ হ'বগৈ আৰু। তাৰপিছত আমাৰ যিজনে কৈছিলে যে মানে বিয়াখনৰ প্ৰস্তাৱটো লৈ যোৱাৰ কথা, তেখেতে মোক ফোনটো কৰি পেলাই ক'লে, তেতিয়া আকৌ টেলিফোনত এটকা এটা ভৰাই তেওঁ কৈছে যে বিয়াখনটো নহ'বগৈ অকণমান সামাজিক অসুবিধাৰ কাৰণে। মোৰো মনটো বেয়া লাগিছে দিয়াচোন। বহুদিনৰ মূৰত এগৰাকী পাইছিলোঁ, দেখাটো ভাল লাগিছিলে, মৰম লগাও আছিলে। মই বোলো মোৰ এই চুলি দুডালমান মানে তেতিয়া অকণমান কম আছিলে, চুলিবিলাক সৰিছিলে, আগটো অকণমান টপা হৈ গৈছিলে মানে। মই বোলো এইকাৰণে ৰিজেকশ্যন মাৰিলে নেকি। বাৰু যি কি নহওক, তাৰপাছত গ'ল 1997 চনত মই এদিন ৰাস্তা দি এনেকৈ গৈ থাকোঁতে হঠাৎ তেওঁক লগ পালোঁ। মই লগ পাই পেলাই এনেকৈ চাই পেলাই মাতষাৰ দিলোঁ আৰু এনেই চিনাকি যিহেতু। মাতষাৰ দিওঁতে মই দেখা পালোঁ লগতে এজন পালোৱান আহিছে আৰু পালোৱানজনৰ মানে চুলি টপা, শকত আবত। মই দেখিলেই এনেকুৱা লাগে স্পণ্ডেলাইটিছ, তোমাৰ প্ৰেছাৰ, চুগাৰ গোটেইখিনি তেখেতৰ গাত আছেই মানে ইতিমধ্যে। মই দেখি গম পাইছোঁ যে এখেততকৈতো মোৰ স্বাস্থ্য বহুতেই ভাল আছিলে। এইডাল পাহোৱাল ডেকা ল'ৰাৰ তেতিয়াৰ দিনৰ স্বাস্থ্যটো বহুত ভাল আছিলে। পিছত মই বোলো বিয়াখন যে তেখেতৰ লগত হ'ল, কাহিনীটো মোৰ মানে বৰ দুখ লাগিছে নহয়। কাৰণ মই বাটা চেণ্ডেলৰ কোম্পানীত কাম কৰিছিলোঁ, চব ফালৰ পৰা ঠিকে আছিলে বাৰু। এই জেতুকা নখনৰ কাৰণে দুডাল চুলি সৰিছিলে, কিন্তু তথাপিওতো ঠিকে আছিলোঁ। পিছত মই তেখেতক এনেই কথা এটা সুধিলোঁ, বোলো বিয়াখন আপোনাৰ কেনেধৰণে হ'লগৈ, চিনা পৰিচয় বা কেনেকৈ আপোনাৰ বিয়াখন হ'ল। তেখেতে মোক ক'লে বোলে আমাৰ এওৰাৰ মানে দেউতাকে আৰু আমাৰ দেউতাকে ভাল বন্ধু আছিলে, বিয়াখনৰ ঠিকখন কৰিলে। মই বোলো বাৰু ঠিক আছে, আপুনি কি কৰে। মোক ক'লে বোলে মই প্ৰাইমেৰী স্কুল এখনৰ বোলে প্ৰধান শিক্ষক। তেতিয়া মই বুজিছানে কথাটো মই তেতিয়াহে ধৰিব পাৰিলোঁ বোলো এই প্ৰাইমাৰী স্কুলৰ গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে তেখেতক সুবিধাকণ আগতে দিয়া হ'ল। ময়োতো কম নাছিলোঁ, তোমাৰ বাটা চেণ্ডেলৰ কোম্পানীত ভালেই ইনকাম আছিলে, খুৱাই বুৱাই ৰাখিব পাৰিলোঁ হয়। কিন্তু চৰকাৰী চাকৰিৰ ডিমাণ্ডটো কিন্তু অলপ বেলেগ। মই তেতিয়াহে গম পালোঁ বোলো আজিকালি দিনত টপা আৰু চুলি নহ'লেও কথা নাই। এতিয়া যদি তোমাৰ গভৰ্ণমেণ্ট চাকৰি এটা থাকে মানে এওৰা আহিবৰ কাৰণে দেউতাকে পঠাওঁকেই থাকে। মই তেতিয়া দিনত আৰু বোলো যি কি নহওক, যি হ'ল আৰু। পিছত আৰু বিয়াখন যদি ভগৱানৰ কৃপাত হয়গৈ কেতিয়াবালে, তেতিয়া মই কিন্তু মোৰ ল'ৰা ছোৱালীকেইটাক সদায় ক'ম আৰু দেই, বোলো পুনাহঁত ভালকৈ পঢ়, গভৰ্ণমেণ্ট চাকৰি নহ'লে কিন্তু তহঁতৰো বিয়াখনৰ সময়ত বৰ এটা জটিলতা কঠিনতা আহিব।
সেইকাৰণে ৰাইজসকল ভিডিঅ'টো বাৰু চালা বুলি গম পালোৱে নহয় আৰু এই গভৰ্ণমেণ্ট চাকৰিটো কিন্তু পিছা নেৰিবা দেই ভালকৈ পঢ়া শুনা কৰি গভৰ্ণমেণ্ট চাকৰি এটা লোৱা তেতিয়াহে যদি কইনা পোৱাগৈ আৰু নহ'লে কিন্তু এই মোৰ নিচিনা অৱস্থাই হ'বগৈ বাৰু আজিলৈ ইমানেই আকৌ এটা কাহিনীলৈ আকৌ আহিম কৃষ্ণ